ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিকৰণৰ বাবে 2024 বৰ্ষত হ'ব লগা JnV টেষ্টৰ বাবে কোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব বিশেষকৈ মই আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম Who is eligible for JnV test 2024 So কেইবাটাও কণ্ডিশ্যন আছে চ' কণ্ডিশ্যন কেইটা মই ডিটেইলছ আলোচনা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ কাৰণ যেহেতু ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিকৰণ অনলাইন আবেদন কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলতকৈ গাৰ্জেনসকলেহে এই বিষয়টোত বেছি জানিব লগা আছে বা গাৰ্জেনসকলেহে অনলাইন আবেদন কৰিব গতিকে গাৰ্জেনসকলে ভিডিঅ'টোৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ চ' ইয়াতে চাওক লিখা আছে যে who is eligible for JnV test 2024 প্ৰথমটো হৈছে ইয়াতে চাওক যে ছাত্ৰজনে আবেদন কৰিব লগা যিখন ডিষ্ট্ৰিক্টত আবেদন কৰিব JnV টেষ্টৰ বাবে ছাত্ৰজন সেইখন ডিষ্ট্ৰিক্টত অধ্যয়ন কৰা হ'ব লাগিব ইয়াতে চাওক যে a candidate who is studying class 5 in a district is allowed to apply for admission to JnV in the same districts only the bona fide residence candidate from the district concerned where the Jawahar Navodaya Vidyalaya has been located and studying class 5 in the same districts are eligible to apply for admission অৰ্থাৎ ছাত্ৰজন যিখন জিলাৰ নৱোদয় বিদ্যালয়ৰ বাবে এন্ট্ৰেন্স দিব বিচাৰিছে সেইখন জিলাত অধ্যয়ন কৰা হ'ব লাগিব আৰু এটো এক্সেপচনেল কেতিয়া হ'ব যদি যিখন জিলাত যিখন জিলাৰ ছাত্ৰজনে ৰেসিডেন্স সেইখন জিলাত যদি নৱোদয় বিদ্যালয় স্থাপন হোৱা নাই অৰ্থাৎ হি এইখন জিলা পিতখৰ আগতে যিখন জিলাৰ লগত সংলগ্ন হৈ আছিল সেইখন জিলাত যদি কি আছে JnV অৰ্থাৎ নৱোদয় বিদ্যালয় আছে তেনেহলে তেনে ক্ষেত্ৰত কি হ'ব সেইখন কিহত এপ্লাই কৰিব পাৰিব ইয়াতে লিখা আছে however there is if the district where JnV is opened in bifurcated at later date the old boundaries of the districts are considered for the purpose of eligible for admission JnV selection test in case a new vidyalaya is not opened in the newly bifurcated district যদি নতুন গঠন হোৱা জিলাখনত যদি নৱোদয় বিদ্যালয় নাই তেনে ক্ষেত্ৰতহে আগৰ জিলাত থকা নৱোদয় বিদ্যালয়ত আবেদন কৰিব পাৰিব সো এখন খুব গুৰুত্বপূৰ্ণ কণ্ডিশ্যন তাৰ মানে কিহৰ কাৰণে চাওক এডমিশন যেতিয়া প্ৰভিশনাল সিলেকশন লাভ কৰিব তেতিয়া ছাত্ৰজনক কি দিব লাগিব পেৰেন্টৰ দিব লাগিব ৰেসিডেন্স সাৰ্টিফিকেট বোনাফাইড ৰেসিডেন্স সাৰ্টিফিকেট অফ দা পেৰেন্ট ইজ টু বি সাবমিটেড এট দা টাইম অফ ভেৰিফিকেশন অফ ডকুমেন্টস আফটাৰ দা প্ৰভিশনাল সিলেকশন যদি ছাত্ৰজনে সিলেকশন লাভ কৰে তেতিয়া হলে কি কৰিব লাগিব ৰেসিডেন্স সাৰ্টিফিকেট সাবমিট কৰিব লাগিব তাৰ পিছৰটো হৈছে সি নম্বৰটোত কি দি আছে যে ছাত্ৰজনে কি কৰিব লাগিব এই 2023-24 এই কাৰেন্ট সেশনটোত ছাত্ৰজনে পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা হ'ব লাগিব ইয়াত লিখা আছে চাওক candidate has to study the class 5 in any of the GOVT recognized school located in the same district during 2023-24 running sessionত পঞ্চম শ্ৰেণী অধ্যয়ন কৰা হ'ব লাগিব তাৰ পিছৰটো চাওক candidate who have passed a class 5 before the session 2000 অৰ্থাৎ যদি ছাত্ৰজনে কি কৰিছে এই সেশনৰ আগতে পাস কৰিছে অৰ্থাৎ 22 টেষ্টতে পাস কৰিছে or repeated candidate are not allowed তেনে ক্ষেত্ৰত ছাত্ৰজন এলিজিবল নহব অৰ্থাৎ ছাত্ৰজনে 2023-24 এই সেশনটোতে পঞ্চম শ্ৰেণী অধ্যয়ন কৰা হ'ল ইয়াৰ আগত পাস কৰিলে নহব নাইবা যদি ৰিপিট আগত এবাৰ JnV টেষ্ট দিছে কিন্তু হেজন ছাত্ৰ কি নহব এলিজিবল নহব It লিখা আছে যে if notified such candidate will not be allowed to appear in the JnvAssam 2024 আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে ছাত্ৰজনৰ কি হ'ব লাগিব ডেট অফ বাৰ্থ এছক a candidate seeking admission must not have been born before 1/5/2012 and after 31/7/2014 both dates are inclusive অৰ্থাৎ ছাত্ৰজনৰ ডেট অফ বাৰ্থ ইয়াৰ ভিতৰত হ'ব লাগিব 31st 7 2012
24 ইয়াৰ পৰা 1 মে 2020 অৰ্থাৎ 2012 ছাত্ৰজনৰ ডেট অফ বাৰ্থ উইথিন দিছ ডেট ইয়াৰ ভিতৰত হ'ব লাগিব বুজি পালেনে লিখা মাষ্ট নট হেভ বিন বৰ্ন বিফৰ 1 মে 2012 অৰ্থাৎ 2012 মে মাহৰ 1 তাৰিখৰ আগত জন্ম হ'ব নালাগিব তাৰপিছত হৈছে কি 2014 31 যেটো জুলাই ইয়াৰ পিছত হ'ব নালাগিব ইয়াৰ ভিতৰত হ'ব লাগিব বুজি পালেনে আৰু এইটো কি হ'ব যে বাৰ্থ সাৰ্টিফিকেট প্ৰভিজনেলি সিলেক্ট হোৱাৰ পিছত যেতিয়া জেএনবি টেষ্টত সিলেকশন হ'ব প্ৰভিজনেলি এই ক্যান্ডিডেটজনে কি কৰিব লাগিব বাৰ্থ সাৰ্টিফিকেটখন টু প্ৰডিউস এ কপি অফ বাৰ্থ সাৰ্টিফিকেট সাবমিট কৰিব লাগিব গতিকে ডেটটো এই ডেটৰ ভিতৰত হলেহে 2024 বৰ্ষ হ'ব লগা জেএনবি টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব আৰু এইটো হৈছে কি ফৰ অল ক্যান্ডিডেট নট অনলি জেনাৰেল এইটো লিখা আছে চাওক This will apply candidate of all category including those who are belong to the SC, ST or OBC. বুজি পালেনে আৰু ইয়াৰ ক্ষেত্ৰত যদি কোনবা ক্যান্ডিডেটৰ যদি ডাউটফুল হৈ যায় যে ছাত্ৰজনৰ ডেট অফ বাৰ্থৰ লগত হয়তো এপিএনছত মিলা নাই তেনে ক্ষেত্ৰত কি হ'ব ছাত্ৰজনৰ কি কৰিব এজ ৰেকৰ্ডৰ কাৰণে এটো কি কৰিব মেডিকেল বোৰ্ডত কনফাৰ্মেশন কাৰণে পঠাব আৰু দা ডিসিশন অফ দা মেডিকেল বোৰ্ড উইল বি ট্ৰিটেড ফাইনাল সো মেডিকেল বোৰ্ডে যেটো ডিসিশন দিব যে হেটো ফাইনাল হৈ যাব বুজি পালানে গটিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2012 চনৰ 1 মে আৰু 2014 বৰ্ষৰ 31 জুলাইৰ ভিতৰত ডেট অফ বাৰ্থ হেসকলহে 2024 বৰ্ষৰ জেএনবি টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব তাৰপিছত এটা এনআইএছৰ কথা লিখা আছে নেক্সট চাওক আৰু এটা হৈছে the a candidate seeking admission to the class 6 must have studied and passed the class 3 4 5 from gov aided recognized school spending on full academic session in each class অর্থাৎ a class 3 4 5 এই তিনিটা বৰ্ষতে ফুল একাডেমিক সেশনটো কি কৰিব লাগিব গভ নাইবা গভ এডেড নাইবা ৰিকগনাইজ স্কুল এখনত অধ্যয়ন কৰা হ'ব লাগিব এটো এনআইএছৰ কথা লিখা আছে নেক্সট চাওক এটো দি আছে যে নো ক্যান্ডিডেট ইজ এলিজিবল টু এপ্লাই ফৰ দা সিলেকশন টেষ্ট ফৰ সেকেন্ড টাইম অৰ্থাৎ সেকেন্ড টাইম এপিয়াৰ হ'ব নোৱাৰিব আন্ডাৰ এনি সাৰ্কামস্টেন্সেস সো এই প্ৰাৰ্থীসকলৰ যদি কিবা কাৰণত কি হয় যে হেটা বস্তুটো ডিটেইলছ অফ প্ৰিভিয়াস ইয়াৰৰ জেএনবি টেষ্টৰ এপ্লিকেশন সমূহ চাব যদি কোনোবাই ৰিপিটেড ফাউন্ড হয় এজন ক্যান্ডিডেট কি নহব এডমিট কাৰ্ড ফৰ সাচ ক্যান্ডিডেট উইল নট বি ৰিলিজ সো এডমিট কাৰ্ড নাপাব অৰ্থাৎ পৰীক্ষাত বহিব নোৱাৰিব অনলি ফ্ৰেছ ক্যান্ডিডেট হতে এই বছৰ যিবিলাকে পঞ্চম শ্ৰেণীত পঢ়ি আছে হেসকলে আবেদন কৰিব পাৰিব তাৰপিছত প্ৰাৰ্থীসকল আধাৰ কাৰ্ডটো কম্পালসৰি আধাৰ কাৰ্ড নাথাকিলে এপ্লাই কৰিব পাৰিব এটা প্ৰভিজনেল এপ্লিকেশন হৈ যাব যেতিয়া ফাইন প্ৰভিজনেল সিলেক্টেড হৈ যাব তেতিয়া আধাৰ কাৰ্ড প্ৰডিউস কৰিব লাগিব বুজি পালেনে এটো আধাৰ কাৰ্ড প্ৰডিউস কৰিব লাগিব সো আধাৰ কাৰ্ড এটা নহলে আবেদন কৰিব পাৰিব কিন্তু আবেদনৰ পিছত যেতিয়া সিলেকশন হৈ যাব তেতিয়া কিন্তু আধাৰ কাৰ্ড লাগিব ইয়াতে বস্তুখিনি লিখা আছে his or her registration will be treated as a provisional he has to be submit the copy a aadhar card at the time of selection test and admission if provisionally selected গটিকে সিলেকশনৰ সময়ত কি কৰিব লাগিব ছাত্ৰজনৰ কি কৰিব লাগিব আধাৰ কাৰ্ড সাবমিট কৰিব লাগিব সো একেটা ফুলফিল হলে ছাত্ৰজনে কি কৰিব পাৰিব এই 2024 বৰ্ষৰ হ'ব লগা জেএনবি টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব সো মোৰ এই ভিডিওটোৰ যোগেদি এই ক্লাস 6 ৰ 2024 বৰ্ষ হ'ব লগা জেএনবি টেষ্টৰ গুৰুত্বপূৰ্ণ বিষয়টো জনালো ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু জেএনবি সম্পৰ্কীয় যিকিনি ধৰণৰ ইম্পৰ্টেন্ট বাবাতৰিৰ বাবে নাইবা ছাত্ৰ ছাত্ৰীসকলৰ টেষ্টত এপিয়াৰ হ'ব লগা টেষ্টৰ যিকোনো ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি দিব থ্যাংক ইউ